এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া 12:30 বাজিলে মই ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ এতিয়া মানে ইমানে গৰম দিছে সেইকাৰণে ভাবিছোঁ গাটো ধুই আহিলোঁ এতিয়া ভাত বনাম চব্জি কাটি থৈ গৈছোঁ গোটে আৰু ভাতটো ধুই কেনে ডেস্কিত বহাই থৈ গৈছোঁ আহিলে পাতি দিলে হ'ব আৰু চব্জিটোও বনাম আৰু দালি বনাব আছে সেয়াই আৰু সিম্পলকৈ খাম ইমান গৰম একো বনাবলৈ মন নাযায় তো ভাবিলোঁ আপোনালোকক দেখাম অলপ দিনটোত কি কৰোঁ কি নকৰোঁ বলক মই চব্জি কাটি থৈ গৈছোঁ পটল আলু ভাজি মাজি আৰু পিঁয়াজ জলকীয়া কাটি থৈ দিছোঁ এয়াই ভাজিম আৰু ভাজিটো বহাই দিলোঁ মই বুটৰ চাটনি খাইনে আপোনালোকে মই আজি বুটৰ চাটনি বনাম আৰু বুট লৈছোঁ পিঁয়াজ আৰু জলকীয়া আৰু আদা নহৰু পেষ্ট দিম এইটো লৈছোঁ মই পিচি লওঁ এতিয়া ভাজি ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ চাটনি ৰেডি হৈ গ'ল এতিয়া মই এপিচ নেমু লৈছোঁ নেমুটো আটি দিম এতিয়া আহিছোঁ মই এটা ফেচ পেক বনাইছোঁ আৰু এইটো লগাই লওঁ ইয়াতে মই হালধি গুড়ি দিছোঁ আৰু মৌ অলপমান দিছোঁ পানী আৰু চাউলৰ গুড়ি এইটো মই লগাই লওঁ দুদিনমান মই লগোৱাই নাই এতিয়া মই 10 মিনিটমান ৰাখি দিম 10 মিনিটমানৰ পিছত মই ধুই দিম মই ফেচ পেক লগাই ধুই আহিলোঁ ভাল লাগিলে লগাই কিনে আৰু এতিয়া মই ভাত খাবলৈ যাওঁ ভাত খাই আহি আপোনালোকক লগ পাই আছোঁ ফ্ৰেণ্ডছ বহুত দেৰি পিছত লগ পালোঁ আৰু আজি যে ইমান গৰম দিছে ভাত খাই কিনে অলপমান শুলোঁ শুৱা নাই ঠিক কিন্তু মোবাইলটো লাৰি আছোঁ আৰু বিচনাত পৰি আছিলোঁ এতিয়া চাহ নাখাওঁ আজি ইমান গৰমত চাহ খাব নোৱাৰি কালিও মই চাহ খোৱা নাই আৰু ভাবিছোঁ অলপকৈ চাহটো এৰি দিম গৰমৰ দিনকেইটা আৰু চাহটো লাগিবই আৰু চাহ খোৱা মানুহ তাৰপিছত এতিয়া জুচ বনাই আছে মানুহজনে চাওঁ কেনেকৈ কি বনাই আছে আৰু মই আপোনালোককো দেখাম ময়ো চাই থাকিম বলক এয়া কাটি আছে আম আৰু মই আমৰ জুচ বনাম আৰু তাই বোলে আজি চাহ নাখায় আজি কালিও খোৱা নাই বোলে কিবা পন লৈছে অহা 2-3 দিনত ৰাখিব এৰি দিম কৈছে তাই বোলে গাখীৰ খোৱা ভাল চাহ খোৱা মই ভাল নালাগে তোমাৰ ভাত কম পৰিব মই কৈছোঁ এয়া গাখীৰ দিছে গাখীৰ গৰম নকৰিলা অকণমান চেনি দিছোঁ আৰু অকণমান ক'লা নিমখ দিছোঁ আৰু এতিয়া মিশ্ৰণ কৰিম আৰু খাম এতিয়া আমাৰ জুচ ৰেডি হৈ গ'ল এতিয়া দুটামান আইজৰ দি দিছোঁ আপোনালোকৰো খাবলৈ মন গৈছেনে ৱাও মই খাবলৈ লৈছোঁ আৰু খাই কিনে চাওঁ ৰ'ব বহুত টেষ্টি হৈছে এইবিলাক বনাব কিন্তু জানে পুৰা টেষ্টি বনায় সব জোখত দিয়ে চেনি
চব জোখত দিছে পুৰা খাব নোৱাৰিলোঁ বহুত হেভি মানে বেছি গোটা হৈ গ'ল ইমান গোটা হৈছে মানে খাব ইচ্ছা নোযোৱা হৈ গৈছে এক গিলাচ খাব নোৱাৰি আৰু মোৰখিনিও খাই দিছে ভাল লাগিল খাই কিনে চাহতকৈ এইটোৱে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়া আপোনালোকে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন জল্দি পাই যাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ বাই বাই